হাই ফ্ৰেণ্ডছ, আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমাৰ গাঁৱৰ মানুহবিলাক বানপানীত কিমান কষ্ট কৰি দিনভৰ কটাই আছে। মোৰ এইটো চেনেল কিবা ব্লগছ বা নিউজ চেনেল নহয়, তথাপি মই মোৰ গাঁৱৰ মানুহৰ কষ্টবিলাক মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ আৰু মোৰ গাঁৱৰ মানুহবিলাক যাতে কিবা এটা সহায় সহযোগিতা চৰকাৰী মানুহৰ পৰা পায়, তাৰ কাৰণে মই এই ভিডিঅ'টো বনাই আছোঁ। আৰু আপোনালোকে দোয়া কৰিব যাতে বানপানীটো ইয়ালৈকে শেষ হৈ যায় আৰু পানীটো ওপৰলৈ নাযায়, কমি যায়। ধুবুৰী দক্ষিণ পাৰৰ এই গাঁওখনৰ নাম হৈছে ভোগচৰ। গাঁওখনৰ বেছি মানুহে কৃষিৰ ওপৰত নিৰ্ভৰশীল, তথাপি গাঁওখনত কোনো ধৰণৰ সা সুবিধা দিয়া নাই। বানপানীত বহুতো কষ্ট কৰি আছে এই গাঁওখনৰ মানুহবিলাক। খোৱা পানীৰো বহুত কষ্ট কৰি আছে মহিলাগৰাকী। আচ্ছা, বানপানীত কিমান কষ্ট কৰি আছে? খুব কষ্ট কৰি আছে। এতিয়ালৈকে চৰকাৰী মানুহ, প্ৰেচিডেণ্ট, কাউন্সিলৰ কিবা সহযোগিতা কৰিছে নে নকৰে? না কৰে, কাইও আসেনি। এতিয়ালৈকে অহাই নাই না। দাদা, বানপানীত কেনেকৈ অনুভৱ কৰি আছে, কিমান কষ্ট কৰি আছে? বানপানীত পুরা মানে অসুবিধা হয়ে আছে। ঘরের ওচৰত পানী, ঘরের পৰা আহিব পাৰা নাই, একো কোনো রিলিফের ব্যবস্থা কৰিব দিয়া নাই, একো আহা নাইকে। এতিয়ালৈকে কোনো ব্যৱস্থা কৰা নাই? কোনো ব্যবস্থাই করা নাই। কোনো সরকারের মানুষ বা কোনো মেম্বার প্রেসিডেন্ট বা এমডিসি একো আহা নাই। হয় নেকি? হ্যাঁ। আচ্ছা চাচি, বানপানীত কিমান কষ্ট কৰি আছে? ঘৰ বাৰী থৈ ইয়াত দোকানত আহি আছে। এতিয়ালৈকে চৰকাৰৰ মানুহ কিবা দেখোন কৰা নাই, আহা নাই? কিবা সাহায্য টাহ্য, রিলিফ এতিয়ালৈকে কোনো ব্যৱস্থা কৰা নাই? চাওক কিমান কষ্ট, কত কষ্ট হৈছে খোৱা পানীৰ বাবে। কষ্ট কৰি আছে জীয়াই থকাৰ আশাত। কষ্টৰ পিছত নিজৰ ঘৰখন এৰি যাব লগা হৈছে বেলেগ কোনো ঠাইত। সব রাস্তা ঘাট যিবিলাক আছে সব বুড়াই গ'ল। মই ভাবোঁ 1980 চনৰ পৰাই পিছৰ পৰা এইটো আটাইতকৈ ডাঙৰ বানপানী হ'ল। আৰু মই আমাৰ বিজেপি চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাওঁ, তেখেতজনে আমাৰ বানপানী যিবিলাক মানুহ ইমান কষ্ট ভোগ কৰি আছে ইহঁতৰ পিনে অলপ চাই আমালোকক কিবা সা সুবিধা যিটো দিয়া আছে, সিহঁতে রিলিফ সিলিফ আৰু কিবা ব্যৱস্থা হাতত লয়, সেইটো অনুৰোধ কৰিছোঁ। মানুহ বিশেষ কৰি আমাৰ যিবিলাক গৰু ছাগলী জীৱ জন্তুসকল ইমান কষ্ট ভোগ কৰি আছে, ৰাস্তা ঘাট একোৱেই নাই। সেইকাৰণে চৰকাৰক মই আহ্বান জানাওঁ, অনুৰোধ ৰাখোঁ যাতে সোনকালে চৰকাৰে কিবা পদক্ষেপ লয়। এতিয়ালৈকে চৰকাৰী প্ৰেচিডেণ্ট, গাঁৱৰ
কাউন্সিলাৰ এইবিলাক এতিয়ালৈকে আপোনালোকক কিবা সহযোগিতা কৰিছে নে নকৰে? বহুতো কষ্ট কৰি আৰু মনত জীয়াই থকা আশাত নিজৰ ঘৰতে আছে বহুতো কষ্ট কৰি। চাওক কিমান কষ্টত আছে এই মানুহবিলাক। স্যার আপনি বর্ষার কিমান অসুবিধা অপূৰণীয় ক্ষতি বুজিছে মানুহৰ আলাই আথানি নোহোৱা হৈ পৰিছে মানে দুৰ্ভোগত ভুগি আছে কেইদিনমান ধৰি কাৰোবাৰ খোৱা বোৱা নাই গৰু ছাগলীৰ কথাটো বেলেগ গৰু ছাগলীটো ৰখাৰ একো উপায় নাই ৰাস্তাৰ বাহিৰে আৰু উপায় নাই বজাৰত আনি ৰাখিছে নেকি? বজাৰত আনি ৰাখা মানে বজাৰ ভৰ্তি হৈ গৈছে ইফালে ব্ৰিজৰ কাষত ৰাখিছে ব্ৰিজটো উঠাব নিদিয়ে তাৰ কাষতো মানে ৰাখিছে এনে এটা অৱস্থা কৰিছে মানুহৰ যিটো দুৰ্ভোগ মানে ভাষাত প্ৰকাশ কৰা নাই। চাওক এইখন হৈছে বজাৰ, জীৱ জন্তুবিলাক কোনোমতে ৰাখিছে ইয়াত। এইখন হৈছে স্কুল। এনেই অৱস্থা আমাৰ গাঁৱৰ।